মোৰ বন্ধু বান্ধৱীসকল মোৰ এইটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 31 ডিচেম্বৰ ৰাতি খানা খাম। এতিয়া বজাৰত যাওঁ, কি আনিব যাওঁ। ভিডিঅ'টো শেষলৈ চাই থাকক, তামাম জমনি হ'ব। চাই হওক কি পায় বজাৰত আজি, কিহেদি খানা খাওঁ। আপোনালোকক আটাইকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা। ৰাজীৱ ছাৰ ৰখি আছে যাবাক লাগি, অঞ্জন দা। এতিয়া বজাৰত যাওঁ, বজাৰত যাই কি পাই চাওঁ আৰু। স্পীডত যাই আছে চাওক। এই ওদালগুৰি দিনত দৃশ্য চাওক, ৰাতিটো দেখাওৱে, এতিয়া দিনত চাওক কেনেকুৱা। ওদালগুৰি টাউনৰ ফালে আহি আছো এতিয়া বজাৰত। এয়া টাউনখন চাওক কি ধুনীয়া, ইয়াতে মেলা হৈ আছে চাওক। আমি গলমাৰ বজাৰ নেকি, এইখিনি গলমাৰ বজাৰ বুলি কৈ চাগে, তাতে যাই আছো। গম নাপাওঁ, যাই পোৱা নাই কিন্তু মই আগতে। এইখিনি গলমাৰ চক ওদালগুৰিৰ। গাড়ীখন ইয়াতে থ'ম, হৈ পেলাই আমি ভিতৰত সোমাম। চব আহি পাই গ'ল, সেইবিলাক মাছৰো আছে। এইটো কি খাচী খাচী কৰা যায়? ফাটাবিলা যে পাতাবিলা যে কিবা কৰে খাচি কৰে, এনেকুৱা খাচি কৰে। এইটো পলু পকা ন, এইটো ভাজি খাই। কিমানকে এইটো কিমান? বমা লৈছে এইটো কিমান? পাঁচটা কিমান? এইটো কিমান? এইটো 80 টকা। এই দুটাত কিমানকৈ ক'লা? আৰু এইটো কিমান হৈছে? এটা বোমা চোমা ল'লোঁ আমি, ৰাতি বোমা মাৰিব লাগিব আজি। এতিয়া অলপ বজাৰ কৰা হ'ল কিবা কিবি, এতিয়া ৰাজীৱ ছাৰে তোমাক সুধি আছোঁ, এতিয়া অলপ জেগা চাওক। বজাৰ কৰি আনিছিলোঁ আৰু এতিয়া সন্ধিয়া হ'ল মানে মোটামুটি 7টা মানে বাজিল। এতিয়া লাহে ধীৰে বনাব যাম। আমি বজাৰৰ পৰা আজি আনিছিলোঁ পঠাৰ মাংস আৰু চিকেনৰ লেগ পিচ বনাম, সেইকাৰণে চিকেন লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈকে। বোমা চোমাটো আনাই আছে, এইবিলাক এইটো খাম আজি, লেগ পিচ। আৰু এতিয়া আদা নহৰু চেলাই আছোঁ আৰু চালাড ৰেডি হৈছে বনাবাক লাগি। মংগল ছাৰ, এইটো হয় বইল কৰে না, গুদক কয়। চাওক এইটো চাওক, মানে চিকেনটো একদম সানি লৈছে অইল চইল দি, পিঁয়াজ চিয়াজ দি। এইটো কেৱল বইল কৰিব। আজি টেষ্টটো চাব লাগিব কেনেকুৱা হয়। এইটো চাওক, এতিয়া আমাৰ ৰাজীৱ ছাৰে এইটো মিক্স কৰিব, মানে পুৰা একদম ধুনীয়াকৈ বনাব। আৰু আগৰ বছৰতো, যোৱা বছৰতো খাইছিলোঁ এনেকৈ আজিৰ তাৰিখতে। ৰাজীৱ ছাৰ খাইছিলোঁ না, একদম একেই হৈছিল। আজিও একে হ'ব না? क्या कलर है, क्या स्मेल है भाई, क्या मजा।
मैं क्या बोलूँ और ये लेग पीस नॉन का, ये लेग पीस मेरा, ये लेग पीस मंगल का, और ये पीस धोनी का। बड़े बिग सबके लिए पीस है। আমি কেৰাহী বহাই দিলোঁ এতিয়া কেৰাহীটো বহাই দিলোঁ মানে আমি ৰিফাইন দিছোঁ ৰিফাইন তেলেদি আমি চিকেন লেগ পিচটো বনাম তাৰে পিছত বাকী ছাগলী মাংস চাংস বনাম এইবিলাক প্ৰথমে এতিয়া চিকেন লেগ পিচটো বনাম চাই থাকক শেষলৈকে তাৰপৰা মজা লাগিব এইটো মংগল ছাৰে যি বনাইছিল গুদক এইটো গুদকটো চাওক চাওক Oh my God, चिकन लेग पीस हमने पुट कर दिया, ये फ्राई कर दिया, लगा दिया और एक पीस। Oh my God, 3 पीस हो गया और एक पीस धमाका भरा धमाका होगा आज। ये है नजारा भाई, ये है नजारा। ये कोई ना बात ऐसे बोल এবাৰ লাখমণিক চাওক কি কৰি আছে খাটাকে জ্বালা উঠি আছে না অলপমান লেগ পিচটো দেখি দিয়কচোন চিকেন লেগ পিচটো এইটো চাওক চিকেন লেগ পিচ হৈ আছে এইফালে মংগল ছাৰৰ গুদক ৰেডি হৈ গৈছে ৰেডি হৈছে না মংগল ছাৰ रेडी ऑलमोस्ट रेडी और গ'ল আমাৰ মংগল ছাৰৰ গুদক এই চাওক কেনেকুৱা বনাইছে মই আগতে খাই পোৱা নাই আজি অলপ টেষ্ট কৰিম এই চাওক এইটো মানে কি বুলি কয় আপোনালোকে गुडक গুদক আমি লাহে লাহে বোমা মাৰিব যাম বোমাবিলাক আনাই আছে এতিয়া আমি গুদক নামটি টেষ্ট কৰি চাম মংগল ছাৰৰ গুদক কেনেকুৱা হয় আজি অ'কে এতিয়া আমি অলপ টেষ্ট কৰি চাম खाता नहीं यार दुनिया खाता है চাওক এইটো আৰু এতিয়া বটি আছে তাৰে ৰান্ধাৰ পিছত আৰু এতিয়া বটি আছে সিস্টেমে বেলেগ দেখোন। মজা আৰু আমি গুদকটো খাই আছোঁ বঢ়িয়া টেষ্ট আছে এইটো মংগল ছাৰ এইটো মানে ত্ৰিপুৰাত এইটো বেছিকৈ চলে নেকি और त्रिपुरा एकदम बढ़िया चॉकलेट ত্ৰিপুৰাত এইটো তামাম খায় আৰু ত্ৰিপুৰাত এইটো গুদক বুলি কয় गुडक डोंट फॉरगेट द नेम এতিয়া আমাৰ অসমীয়া ভাষাত ক'ব গ'লে মাংসটো ৰান্ধি পেলাই মানে বইল কৰি বটছি কিন্তু এতিয়া আমাৰ মংগল ছাৰৰ ভাষাত ক'ব গ'লে এইটো গুদক বনাইছে यस गुडक बोलिएगा कमेंट करेगा আৰু কিমানমান টাইম লাগিব ৰাজিছা আৰু টাইম লাগিব। টাইম লাগিব না এক্সাইট হৈছে আৰু এক্সাইট হ'ব। অ'কে চাওক না কেনেকুৱা কালাৰ বনাইছে আমাৰ ৰাজিছা চিকেন লেগ পিচ হৈ গ'ল ये चिकन लेग पीस। কি বনাইছে চাওক अरे भाई क्या मजा है এতিয়া ছাগলী বহাই দিছে ছাগলী মাংস ছাগলী কয় না মটন আমি চিকেন লেগ পিচ খাব ৰেডি হৈছোঁ বনা চনা হৈ গ'ল চিকেন লেগ পিচ খাম টিভি চাই বেলেগ নাই আৰু অলপ পিছত মোমা চমা মাৰিম এতিয়া চিকেন লেগ পিচকেইটা খাই লওঁ বাকী খোৱা হ'ল এইবাৰ ছাগলী মাংসটো চাওঁ কেনেকুৱা হৈছে অঁ চাওক ছাগলী মাংসটো এতিয়া অলপ লাগি দিব লাগে ছাগলী মাংসটো বনোৱা হ'বই আৰু লাহে লাহে আৰু অলপ টাইম বইল হ'ব দিছোঁ ভালকৈ এইটো এতিয়া এইবিলাক খালোঁ এইবিলাক খাই ভক নায়ে তথাপিও অলপ খাওঁ আৰু ছাগলী মাংস চাংস দি কিবা কিবি আজি নতুনটো বস্তুটো খাম গুদকটো খাম আজি আমাৰ ৰেডি আমি খাবলৈ ওলাইছোঁ নমংগল ছাৰ আমাৰ ৰান্ধনী ৰাজীৱ ছাৰক আমি থেংক ইউ দিছোঁ আমাক ৰান্ধি খুৱাই ধুনীয়াকৈ থানকুনি পাতা। কি এইটো থানকুনি লিপছ। অ'কে কেতিয়া বোমা মাৰিম বোমা মাৰিবাৰ হ'ল আৰু কেইমিনিটমান পিছত
পিছতে কি হ'ব 2024 আৰু 4 মিনিট মান আছে বলক আমি তলক লাগি যাওঁ এতিয়া আমি তলত যাওঁ ঠাণ্ডা লাগিছে অলপ অলপ তথাপি কথা নাই আমি বোমা মাৰিম ইয়াতে দুৱাৰ মুখত চাই থাকক ইমানতে শেষ কৰিছোঁ 2024 কৰিম আকৌ এবাৰ আটাইকে সকলোৰে বছৰটো ভালে ভালে যাওক আপোনালোকৰ আশীৰ্বাদ কৰক যাতে বছৰটো ভালে ভালে যায়